নমস্কাৰ, আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ মাজত উপস্থিত হৈছে সুদূৰ জাৰ্মানীৰ পৰা বিশেষজ্ঞৰ দল, যিসকলে আমাৰ অসমৰ শিক্ষাগত মানদণ্ড উন্নত কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে। আৰু তেখেতসকলৰ লগতে আমাৰ অসমৰে এজনী বাইদেউ আছে। আমি অসমীয়াতে কথা পাতিব চেষ্টা কৰিম। এই যে আমাৰ অসমৰ শিক্ষাগত মানদণ্ড, আপোনালোকৰ যিটো এই প্ৰচেষ্টা কিদৰে আগুৱাই নিব বিচাৰিছে? আমাৰ এইটো যোনটো প্ৰচেষ্টাটো হয়, এইটো প্ৰাইমেৰিলি কোভিডৰ কাৰণে যোনখিনি ল'ৰা ছোৱালীবিলাকৰ শিক্ষা ক্ষতি হৈছিলে, সেইটো আমি কেনেকৈ আমি আঁতৰাব পাৰোঁ যাতে ল'ৰা ছোৱালীবিলাকে নিজৰ শিক্ষাটো কণ্টিনিউ কৰিব পাৰে, স্কুল কণ্টিনিউ কৰিব পাৰে, সেইটো লৈ পেলাই আমাৰ এই গোটেই প্ৰচেষ্টাটো হয়। আমি ইয়াত বিশেষকৈ LP স্কুলৰ পৰা হাই স্কুললৈকে গোটেই স্কুলছখিনি সামৰি পেলাই আমি শিক্ষাৰ দিশত অকণমান ছাপোৰ্ট দিছোঁ। লোকেল আমাৰ নিজৰে নলবাৰী আৰু এই ক্লাষ্টাৰৰ পৰা নিজৰে লোকেল ৰিচোৰ্চ ষ্টাফ লৈ পেলাই সিহঁতখিনিক আমি ট্ৰেইন কৰি পেলাই ল'ৰা ছোৱালীবিলাকক যোনখিনি লাৰ্ণিং গেপছখিনি আছে, লেংগুৱেজতে হওক বা অংকত হওক বা মেথছত হওক, সেইখিনি কেনেকৈ এক্সেলাৰেটেড ছাপোৰ্টটো দি পেলাই কেনেকৈ সিহঁতে সেই বস্তুখিনি শিকে যাতে ক্লাছৰুমত যোনখিনি শিকাই আছে সেইখিনিৰ লগত সিহঁতে কোপ কৰিব পাৰে, সেইটো লৈ পেলাই আমাৰ গোটেই প্ৰচেষ্টাটো। কিন্তু ইতিমধ্যে আমাৰ অসম চৰকাৰে এটা প্ৰচেষ্টা হাতত লৈছে। আমাৰ যিখিনি চৰকাৰী স্কুল আছে সেই স্কুলত ইংৰাজী মাধ্যমক শিক্ষাৰ লগত জড়িত কৰিব বিচাৰিছে ক্লাছ শিক্ষা হিচাপে। এই শিক্ষা পদ্ধতিয়ে আমাৰ শিক্ষা অনুষ্ঠানৰ আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ সুফল পাবনে? তেখেতসকলে সেইটো এতিয়া মই ক'বলৈ মোৰ দিগদাৰ। আপুনি দেখিছে ইতিমধ্যে, আপুনি যিহেতু বাহিৰৰ পৰা মানুহখিনি লৈ আহিছে, যেতিয়া আপুনি ইয়াত ইংলিছত কথা পাতিছে আমাৰ গোটেইখিনি মানুহে হয়তো বুজি পাইছে কিন্তু ক'ব পৰা নাই, কাৰণ আমাৰ চৰ্চাটো নাই। গতিকে নিশ্চিতভাৱে আপুনি ভাবে নেকি ইয়াত আমি কিছু হ'লেও আগবাঢ়ি যাব পাৰিম বুলি? মোৰ মতে ভাষাৰ এইটো মোৰ নিজৰ ব্যক্তিগত সেয়া হয়। ভাষা আমি দেখিছোঁ কি প্ৰথমতে নিজৰ যোনটো কয় মাতৃভাষাটোৱে প্ৰায়ৰিটাইজ কৰিব লাগে, আৰু তাৰ লগত যদি অন্য ভাষা জড়িত জনা আৰু শিকা, আই থিংক ইটছ অলৱেজ এ ভেলু এডিশ্যন। কাৰণ আমি এতিয়া মই বহুতখিনি দেখিছোঁ, বহুতখিনি ইংৰাজী মিডিয়ামত ল'ৰা ছোৱালীখিনি পঢ়ে, সিহঁতখিনিয়ে যে অসমীয়া বুজি নাপায় ক'ব নোৱাৰে সেইটোও নহয়। কিন্তু আমি কেনেকৈ এতিয়া যোনখিনি গাঁও অঞ্চলৰ স্কুলখিনি হয় আৰু তাত পঢ়া ছাত্ৰ ছাত্ৰীবিলাকো কেনেকৈ চবকে সামৰি পেলাই যাতে গোটেইখিনিয়ে একেধৰণৰ সুযোগ পায়, সেইটো লৈ পেলাই। চ' আই থিংক গভৰ্ণমেণ্টেতো বহুতখিনি প্ৰচেষ্টা কৰিয়ে আছে। এতিয়া আমি এজ বেচৰকাৰী অনুষ্ঠান হিচাপে আমি এইটোৱে বিচাৰোঁ কি আমি গভৰ্ণমেণ্টক কোনখিনি এৰিয়াজত ছাপোৰ্ট কৰিব পাৰোঁ, কেনেকৈ কমপ্লিমেণ্ট কৰিব পাৰোঁ, আৰু যোনখিনি এৰিয়াজত গভৰ্ণমেণ্টৰ এইটোত কি দেখিছোঁ কি মানে অকণমান পাবলৈকে বোলে অকণ অসুবিধা হৈছে, আমি তাত কেনেকৈ গৈ পেলাই ছাপোৰ্টটো দিব পাৰোঁ। কিন্তু আমাৰতো এইটোৱে হয় কি কেনেকৈ আমি গুণগত শিক্ষাটো অসমৰ কাৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু দেশত। চ' সেইটো লৈ পেলাই মানে আমাৰ গোটেই প্ৰচেষ্টাখিনি হয়। আৰু এই প্ৰচেষ্টা কিভাৱে আগবাঢ়িছে? অকল স্কুলত গৈ এনেদৰে মিটিং কৰি ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ কৰি নে অন্য আৰু কিবা পদ্ধতি আছে? নহয়, আমি স্কুলতো কাম কৰোঁ, আমি গভৰ্ণমেণ্টৰ ইনষ্টিটিউশ্যনছখিনিৰ লগত কাম কৰোঁ, আমি ডায়েটৰ লগত ক্ল'জলি কাম কৰোঁ, আমি SCRTৰ লগত ক্ল'জলি কাম কৰোঁ, আমাৰ সমগ্ৰ শিক্ষাৰ লগত আমি ক্ল'জলি কাম কৰি আছোঁ। আৰু এইটো কি আমি যোনখিনি স্কুলছখিনিৰ লগত যোনখিনি ইনষ্টিটিউশ্যনছখিনি জড়িত হৈ আছে আমি গোটেইখিনিৰ লগতে কাম কৰি আছোঁ। চ' স্কুলছ বুলি ক'লে খালি ছাত্ৰ ছাত্ৰীয়ে নহয়, তাত শিক্ষা এইটো কি আমাৰ টিচাৰ্ছখিনি আহে, আমাৰ মাতৃ গোটখিনি আহে, আমাৰ স্কুল উন্নয়ন কমিটিখিনি আহে। চ' আমি গোটেইখিনিকে সামৰি পেলাই কাম কৰি থকা গৈছে। ধন্যবাদ বাইদেউ, আপোনাক বহুখিনি সময় দিলে, ইয়াৰ বাবে বহুত বহুত ধন্যবাদ। নিশ্চয় আমি আমাৰ শিক্ষা পদ্ধতিক আগুৱাই লৈ যাব পাৰিম।